ফইল পেপাৰ আজি আমি বনাবলৈ গৈছোঁ মাছৰ পিটিকা ফইল পেপাৰত ভৰাই আমি অতিজিত বনাম। এইটো একেবাৰে সহজ ৰেচিপি। তাৰ কাৰণে আমি লৈছোঁ 2 পিচ মাছ, অলপ পিঁয়াজ, অলপ ধনিয়া, জলকীয়া আৰু নহৰু। গোটেইখিনি আমি এতিয়া একেলগে ফইল পেপাৰত ভৰাই অতিজিত দি দিম 10 পৰা 15 মিনিটৰ কাৰণে। চাওক আহকচোন কেনেকৈ আমি বনাইছোঁ। বেছি সৰুকৈ পেপাৰখন নল'ব যাতে লাগি নধৰে বা কম নহয়। এতিয়া আমি গোটেইখিনি একেলগে দি দিম। আৰু নিমখ আপুনি এটা শেষত একেবাৰে যেতিয়া হৈ যাব তাৰপিছত সানিলেও হ'ব। জাষ্ট ইয়াত গোটেই বস্তুখিনি দি গোটেইখিনি দি দিলোঁ। একেবাৰে সহজ ৰেচিপি। তাৰপিছত এখন ফইলখন বন্ধ কৰি জ্বলাটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আমি এতিয়া জ্বলা খাওঁ কাৰণে জলকীয়া 3টা দিছোঁ। এইটো আপোনাৰ পাততকৈ মাছৰ নিচিনাই, খালি আমি পাতৰ ঠাইত আৰু ফইল ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে পাতত দি পেলাই মাছ পিটিকা বনাই আৰু অকণ ফইল লৈ লৈছোঁ যাতে তলফালৰ পৰা একো ওলাই নাহে ৰস চৰস। তোমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি এইখিনি অতিজিত দি দিম। কৰি দিওঁ। কিমান ঠাইতে কৰি দিওঁ? 180 ডিগ্ৰীত 2টা শলাত হোৱাকৈ 15 মিনিট দিছোঁ। লাহে লাহে সিজি থাকিব। এয়া 15 মিনিটৰ পিছত এইটো বন্ধ হৈ গ'ল অট'মেটিক। এতিয়া আমি উলিয়াই চাম মাছখিনি এনেকৈ সিজিব লাগে। সেয়া চব সিজি গৈছে। চামুচ এখন দি চাই লওঁ বা কটাৰী এখন দি। নহৰু এটা ভাঙি চালে গম পাওঁ ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াৰ পৰা জাষ্ট কাঁইটকেইডাল উলিয়াই মাছকেইটাৰ পৰা পিটিকা কৰিলে হ'ল। আমাৰ কাঁইট চাইট গুচাই ল'লোঁ। এতিয়া অকণমান সোৱাদৰ কাৰণে নেমু চেপি দিছোঁ।
আৰু অকণমান নিমখ দি দিম এতিয়া নিমখ ভালকৈ সোৱাদ অনুযায়ী এতিয়া ভালকৈ হাতেৰে অলপ ভাজি ল'ম যাতে চব একেলগে মিহল হৈ যায় তাৰপিছত খাবলৈ ৰেডি এয়া আমাৰ মাছৰ পিটিকা ৰেডি হৈ গ'ল অলপ ধুনীয়াকৈ পৰিৱেশন কৰি দিছোঁ আপোনালোকে বনাই খাব লাইক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ